হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু ৰাস পূৰ্ণিমা, সকলোকে ৰাস পূৰ্ণিমাৰ শুভকামনা যাচিলোঁ। মই যিহেতু মাৰ ঘৰত আছোঁহি আৰু মোৰ মাৰ ঘৰৰ ওচৰতে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদযাপন কৰা হয়। বিগত বছৰবোৰৰ দৰে এই বছৰো এনেদৰে উদযাপন কৰা হৈছে আৰু ৰাতিপুৱা 5 বজাৰ পৰা সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী যিহেতু আছে, আমি তাৰ বাবে আহিছোঁ। মা, মই, বৰমা আৰু মোৰ লগৰ বান্ধৱী আমি আহিছোঁ চাকি দিবৰ কাৰণে আৰু এয়া চাকি কিনি ল'লোঁ। এতিয়া আমি গৈ প্ৰথমতে চাকি গছ দি সেৱা লৈ ল'ম নামঘৰত। এয়া আমি নামঘৰৰ সন্মুখৰ ভাগেদি মেইন দুৱাৰেদি সোমাই গৈ আছোঁ নামঘৰৰ ভিতৰলৈ। প্ৰথমতে আমি বন্তি প্ৰজ্বলন কৰি ল'লোঁ। বন্তি প্ৰজ্বলন কৰোঁতে বাৰু ভিডিঅ'টো কৰা নহ'লে, এয়াই পিছতে দেখাই দিছোঁ আপোনালোকক। এয়া চাওকচোন কিমান মানুহে আহি বন্তি প্ৰজ্বলন কৰিছে আৰু চাকিখিনি দেখি বহুত ধুনীয়া লাগিছে, একেলগে সকলোবোৰ জ্বলি আছে। আৰু এফালে জুবিনদাৰ স্মৃতিত গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছিলে। তাতে বিভিন্ন নাৰ্চাৰী আৰু কাপোৰৰ দোকান কিবাকিবি এনেকৈ কেইবাখনো আছিলে। তাতো গ'লোঁ আৰু মোৰ লগৰজনী গৈ দেখিছেনে, মানে বান্ধৱীক লগ পাই তাতে বহি ল'লেগৈ। এয়া মানে মোৰ লগৰজনী নতুন বিজনেছ যে ষ্টাৰ্ট কৰিছে, চাওকচোন ইমান ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখিছে। আৰু তাতে আমি বহুত দেৰি বহিলোঁ, বহি লেকচাৰ মাৰিলোঁ। বহুত দিনৰ মূৰত যিহেতু লগো পাইছোঁ আৰু তেনেদৰে মানে বহুত আমি লগৰ আগৰ স্কুলৰ কলেজৰ বহুত ফ্ৰেণ্ড লগ পাইছোঁ। বহুত ভাল লাগিলে সকলোকে লগ পাই, কথা পাতিলোঁ আৰু ফটো উঠিলোঁ। এফালে মা আৰু বৰমাকো ফটো দুখনমান উঠাই দিলোঁ আৰু তাতে খুৰীক লগ পালোঁ, খুৰীৰ লগতো ফটো দুখনমান উঠিলোঁ। আৰু এফালে আমাৰ হিয়াৰ আমঠু জুবিনদাৰ তাতে যিহেতু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আছিলে আৰু আমিও সেই ধূপ জ্বলাই জুবিনদাক শ্ৰদ্ধাঞ্জলি জনালোঁ। তাৰপিছতে গছ এজোপাৰ তলতে আছিলে ৰাধা কৃষ্ণৰ এভাগ মূৰ্তি আৰু তাতো গৈ মই ধূপ জ্বলালোঁ আৰু সেৱা জনালোঁ। তাৰপিছতে তাৰ পৰা আহি আমি এফালে অনন্ত শয্যা আছে দেখিছেনে, পানীৰ মাজত ভগৱান নাৰায়ণ আৰু মা লক্ষ্মী আছে আৰু তাতো মই ধূপ জ্বলালোঁ আৰু তেওঁৰ আশীৰ্বাদ ল'লোঁ। আৰু এনেদৰে আমি প্ৰতি বছৰে এনেদৰে ৰাস পূৰ্ণিমাত সৰুৰে পৰা আৰু যেতিয়াৰ পৰা জনা বুজা হৈ আহিছোঁ তেতিয়াৰ পৰাই এইভাগ মানে অনুষ্ঠানত প্ৰতি বছৰে আহোঁৱে মানে। আৰু এইভাগ ৰাস চাই আমি ডাঙৰ দীঘল হৈছোঁ বুলি ক'ব পাৰি। আৰু এইবাৰ মানে ৰাস পাতিছে 6 দিনীয়া কাৰ্যসূচীৰে। আজি ৰাতিলৈ যিহেতু শ্ৰীকৃষ্ণৰ লীলা প্ৰদৰ্শন ভাওনা আছে, তাৰপিছতে কালিলৈ পৰা আকৌ বেলেগ বেলেগ তেনেকৈ 6 দিন 9 তাৰিখলৈকে আছে ভাওনা। আৰু এইফালে চাওকচোন নামঘৰলৈ সোমাই যোৱা ৰাস্তাটোত কিমান ধুনীয়াকৈ এয়া মুখাসমূহ ৰাখি থোৱা হৈছে, দেখিয়ে মানে মনটো ভাল লাগে। আৰু এয়া দেখিছেনে, আমাৰ হৈ গ'ল সকলোবোৰ কৰা আৰু শেষত মানে এনেকৈ ভিডিঅ' এটা লৈ থৈছোঁ আৰু বহুত ভাল লাগিলে মনটো। ভাবি আছিলোঁ আনবাৰৰ দৰে এইবাৰো ৰাস পূৰ্ণিমাত এগছ বন্তি জ্বলামহি বুলি আহি নামঘৰত, আৰু জ্বলাবলৈ পাই সঁচাকৈ বহুত সুখী হৈছোঁ।